তো হেল্ল' গাইজ, তো আজি আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ আজি এটা টেষ্ট কৰিম, যেনেকৈ যোৱাকালি কৰিছিলোঁ, আজি এটা টেষ্ট কৰিম বুলি ভাবিছিলোঁ। তো চাওকচোন কেনে লাগে আপোনালোকৰ ভিডিঅ'টো চাই, আৰু যদি ভাল লাগে তেতিয়া লাইক আৰু শ্বেয়াৰটো কৰি দিবই। তো চাওক আমি টেষ্ট কি বস্তু দিওঁ। তো গাইজ আজি আমি এক্সপেৰিমেণ্টটো কৰিম এই তিনিটা বস্তুৰ লগত। তো গাইজ এইটো হৈছে আমাৰ কক্ৰচ মৰা স্প্ৰে, আৰু এইটো হৈছে আমাৰ গাড়ী টেষ্ট টিউব, আৰু মই ইয়াক এনেকৈ ক্লিপ মাৰি এখন ষ্টেণ্ড কৰি লৈছোঁ, আৰু সেইটো হৈছে আমাৰ লাইটাৰ। তো গাইজ মই চিম্পলি এই স্প্ৰেটো তাত টেষ্ট টিউবত দি দিম। টেষ্ট টিউবত দিয়াৰ পিছত এই টেষ্ট টিউবৰ তলত মই জুই লগাই দিম, আৰু চাওক তাৰপিছত কি ৰিয়েকশ্যন হয়। তো গাইজ প্লিজ ইয়াক আপোনালোকে ঘৰত ট্ৰাই নকৰিব। আমাৰ গেছ ভৰ্তি হৈছে বৰ্তমান। এইবোৰ হৈছে আমাৰ লিকুইড, এই মানে গেছবোৰ ইয়াত জমা হৈ লিকুইড হৈছে। তো এতিয়া ইয়াৰ তলত আমি জুই লগাই দিম, তো চাওক কি হয় ৰিয়েকশ্যন। তো গাইজ এনেকৈ হোৱাৰ কাৰণটো চাওক। তো গাইজ যেতিয়া আমি ইয়াত থকা গেছটো আমাৰ ইয়াত টেষ্ট টিউবত দি দিলোঁ, টেষ্ট টিউবত দি দিয়াৰ পিছত তাত থকা গেছখিনি আমাৰ ইয়াত টেষ্ট টিউবৰ তলত জমা হ'ল। জমা হ'ল যেতিয়া আমি ইয়াত তলত তাপ দি দিলোঁ, তলত তাপ দিয়াৰ পিছত সেই গেছখিনি ইয়াৰ টেষ্ট টিউবৰ মানে ওপৰেদি গুচি গ'ল। ওপৰেদি গুচি যোৱাৰ পিছত যেতিয়া আমি ইয়াত টেষ্ট টিউবৰ ওপৰত তাপ দিলোঁ, তাপ দিয়াৰ পিছত সেই টেষ্ট টিউবৰ ওপৰেদি জুই লাগি গ'ল। তো গাইজ আজি মই যিটো টেষ্ট কৰিছিলোঁ, আপোনালোকে প্লিজ 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 ঘৰত ট্ৰাই নকৰিব, কাৰণ এইটো বহুত ৰিক্সি বস্তু। কাৰণ আমি যি বস্তু কৰোঁ আমাৰ এইবোৰ সম্পূৰ্ণ ছেফটিত কৰোঁ। গাইজ আশা কৰোঁ আপোনালোকৰ আজিৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল। যদি ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক আজি আমাৰ এই ভিডিঅ'টো শেষ কৰোঁ।